আজি পবিত্ৰ মহাসপ্তমী আৰু এই পবিত্ৰ মহাসপ্তমী দিনাখনে মই এতিয়া উপস্থিত আছোঁ হাৰিমুৰা আঞ্চলিক দুৰ্গা পূজা মণ্ডপত। অইন বছৰৰ দৰে এই বেলিও শাৰদীয় দুৰ্গা পূজা পৰিচালনা সমিতিয়ে দুৰ্গা পূজা আয়োজন কৰিছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ, লগতে শক্তি সেৱাও যাচিছোঁ। চ' গাইজ, মই বহুদিন আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ কিছু অসুবিধা হৈছিল, জ্বৰ চৰ্দি কাহ হৈছিল, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু মাতটো বহি গৈছিল। এতিয়া মই উপস্থিত আছোঁ হাৰিমুৰা আঞ্চলিক দুৰ্গা পূজা মণ্ডপত, আৰু আজি হাৰিমুৰা পূজা মণ্ডপৰ কিছু সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাবলৈ মই চেষ্টা কৰিম। বলক তেন্তে আপোনালোকক দেখুৱাওঁ। আহিলে মানে চাহ খোৱাটো নিচাই বেলেগ, গতিকে মই এই হোটেলখনতে চাহ খাম আৰু এতিয়া বহিছোঁ। আৰু এতিয়া চেলমেন বাইদেউজনীয়ে কি বনাইছে হোটেলত, কি পোৱা যায় বাইদেউ আপোনাৰ হোটেলত? ঘুগুনি আছে, পকৰি আছে, কণী আছে।